সোধক আপোনালোকে সেই ষ্টেণ্ড কৰা ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক। Hello everyone, welcome back to my channel. Namaskar, মই দীপশ্ৰী আপোনালোকক আসামিজ ব্লগাৰ ডিজিৰ অন্যটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালোঁ আৰু আজি আপোনালোকৰ বাবে এটা খুবেই ভাইৰেল ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসমৰ জনপ্ৰিয় আৰু এগৰাকী আগশাৰীৰ সাংবাদিক নিতুমণি শইকীয়াই তেওঁৰ সংবাদ মেলত তেওঁৰ লগত এগৰাকী ছোৱালীৰ ফটো মিলাই যিসকলে ট্ৰোল কৰি আছিল বা যিসকলে তেওঁক বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিল তেওঁৰ আগত যে এই ছোৱালীজনী কোন হয় বা তেওঁৰ লগত তেওঁৰ কি সম্পৰ্ক, সেই গোটেইখিনি কথা মুকলিকৈ সকলোৰে আগত কোৱা দেখা গৈছে। যিহেতু তেওঁ কিছুদিনৰ পৰা তেওঁৰ ঘৰুৱা বিবাদৰ বাবে হওক বা এই ছোৱালীজনীৰ লগত থকা ফটোখনৰ বাবে হওক বিতৰ্কৰ মাজত সোমাই পৰিছে। আহকচোন আমি তেওঁৰ মুখেৰে শুনি লওঁ সেই ছোৱালীজনীৰ লগত তেওঁৰ আচলতে সম্পৰ্ক কি। শুনিলে আপোনালোকে নিশ্চয় আচৰিত হ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কোনোবাই কমেণ্ট কৰিছে, ভাইৰেল কৰিছে, আপোনালোকে জানে নে নাজানে মই নাজানো, এইবোৰ কথা মই জহাই থকা কথা বুলি ভবা নাই। তথাপিও মই নিজে আপোনালোকক জনাইছোঁ, ধলা শদিয়াত যেতিয়া 18 চনত একেটা ৰাতিৰ ভিতৰত যেতিয়া আলফাই ছজনকৈ বঙালী সম্প্ৰদায়ৰ মানুহক গুলীয়াই হত্যা কৰিছিল, সেই ধলা শদিয়াৰ সেই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালকেইটাৰ 3জনী ছোৱালীক আজিও মই পঢ়ুৱাই আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা যিদিনাখন গৈছিল তেওঁতকৈ মই আগত গৈ পাইছিলোঁ। তেওঁ আবেলি গৈছিল আৰু মই ৰাতিপুৱা গৈছিলোঁ। সেই ছোৱালীকেইজনীক আজিৰ দিনতো মই পঢ়ুৱাই আছোঁ। 18 চনৰ 1 নৱেম্বৰ আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ডাঙৰজনী ছোৱালী। তাই মেট্ৰিকো 2nd ডিভিজনত পাছ কৰিছে, আজি হায়াৰ ছেকেণ্ডেৰীও তাই 2nd ডিভিজনত পাছ কৰিছে। এজনী 6ত আৰু ইজনী ছোৱালী অলপতে বিয়া হৈ গৈছে। তাৰ বাহিৰেও মই আৰু তেনেকুৱা ছোৱালী পঢ়ুৱাই আছোঁ। তাৰে এজনী ছোৱালী দিখৌমুখৰ শিৱসাগৰৰ, নামটো গীতাশ্ৰী। মোৰ ছোৱালীৰ দৰে তাই, যেনেকৈ সিহঁতকেইজনী মোক ধলা শদিয়াৰ ছোৱালীকেইজনী মোক বাবা বুলি মাতে, সেই ছোৱালীকেইজনী মোৰ নিজৰ ছোৱালীৰ দৰে। এই গীতাশ্ৰীকো মই পঢ়ুৱাই আছোঁ। পৰীক্ষা দিবলৈ অহাৰ সময়ত মোৰ লগত মৰা এখন ফটোত মানুহে নক'বলগীয়া কথা কৈছে, নাপায়। আপোনালোকৰ ঘৰতো কাৰোবাৰ ভনী, কাৰোবাৰ ভাগিন, কাৰোবাৰ ভতিজা, কাৰোবাৰ নিজৰ ছোৱালী আছে চাগে। অন্ততঃ এবাৰ সেই কথাটো ভাবিব। তাই ফুলকুমলীয়া ছোৱালীজনীক লৈ তেনেকুৱা অসৎ মন্তব্য কৰাটো অনুচিত। তাই এটা ভৱিষ্যত আছে। মোক কোনোবাই বেয়া পাওক, মোক কোনোবাই সমালোচনা কৰক, সেইদে বুলি এজন নিৰ্দোষী নিৰপৰাধী ছোৱালীক এনেকৈ চেচ কৰিব নাপায়। আজিও দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে বাইহাটাৰ ছোৱালী বৰষা ডেকা, ফিজিক্স মেজৰ পঢ়ি আছে। সেই ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক আপোনালোকে এবাৰ সোধক। তাই ষ্টেণ্ড কৰা ছোৱালী, আজি দিল্লী ইউনিভাৰ্চিটিত ফিজিক্স মেজৰ পঢ়ি আছে। সোধক আপোনালোকে সেই ষ্টেণ্ড কৰা ছোৱালীজনীৰ লগত মোৰ কি সম্পৰ্ক। বিশ্বনাথ চাৰিআলি দীপশিখা ডেকা মাক দেউতাকক সোধক, দীপশিখাক আপোনালোকে সোধক মোৰ লগত কি সম্পৰ্ক। মোক কোনোবাই মামা বুলি মাতে, কোনোবাই মোক বাবা বুলি মাতে, কোনোবাই মোক পাপু বুলি মাতে। আমাৰ নিজৰ যিজনী ছোৱালী তেওঁ মোক ডেড বুলি মাতে। গতিকে মোক কোনে কি বুলি মাতিব, মই কাক কি বুলি মাতিম, অন্ততঃ চাগে সেইটো মোৰ এটা অধিকাৰ আছে অন্ততঃ।